18 স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ ভিডিঅ'টিলৈ। আজি বৰষুণ দি আছিল অলপ আগত, তো মই ভাবিলোঁ অকণমান বৰষুণত এটা লং ড্ৰাইভ কৰি আহোঁ। ধুনীয়াকৈ গাড়ীখন লৈ হাজবেণ্ডক লৈ লগৰ এটাক লৈ ওলালোঁ। লং ড্ৰাইভত যাম, বৰষুণ দি আছে, মজা লাগিব, গান চান শুনিম। ওলাই যেতিয়া আহিলোঁ ট্ৰেফিক জামত ফচিলোঁ। বৰষুণটোতো বন্ধ হ'লেই এতিয়া আহি পাইছোঁ আমি এই শ্বিলং ৰাস্তাত কিবাডোখৰ জেগা আৰু এই ৰ'দটো এতিয়া টিকটিকাই উঠিছে। বৰষুণতো নামগুণ নায়েই, উল্টা এতিয়া ৰ'দটোহে মাথা ওপৰত। কিনো লং ড্ৰাইভ হ'ল, একো বৰষুণ চৰষুণ নাই, কিনো কৰিম আৰু দুখৰ কথা। এতিয়া ভাবিলোঁ অকল এই দোকান চোকান যে এটা থাকে যে এই দেখুৱাই দিছে, এই দোকানতে ৰখি এতিয়া আনাৰস খাম। আহিলোঁ যেতিয়া কিবা এটাতো কৰোঁ, আনাৰস খাই মেলি তাৰপিছত যাম নংপু চিচিডিত যাম। কফি একাপ খাই আকৌ বেক গুৱাহাটী নিজৰ কৰ্মস্থান। কিন্তু বৰষুণটো চেছ হৈ গ'ল, নাপালোঁ, দুখ লাগিলে। এইফালে আমি যাওঁ এতিয়া। কেমেৰামেন ফ'ল' মি। এইটো ৰাস্তাত আহিলে মানে আনাৰস লৈ যাওঁৱেই প্ৰত্যেকবাৰে, তো এইবাৰো লৈ যাম। ধুনীয়া ধুনীয়া কেইটামান চাই লওঁ। কেনেকৈ যোৰা এইটো? অ' দিদি কেনেকৈ যোৰা? ইমান সৰু চাইজটো 120। অঁ अभी सीजन खत्म होने वाला है। এইকেইটা লৈ যাব লাগিব। আহিছোঁ যেতিয়া কিবা এটাতো নিব লাগিব। মজা আনাৰস মই খামেই মানে এইটো ৰাস্তাত গ'লে। আহি পাই গ'লোঁ চিচিডি, নংপু চিচিডি। এয়া ইমান ধুনীয়া এখন চিচিডি, পাহাৰৰ ৰাস্তাৰ মাজে মাজে। চ' অলপমান এনজয় কৰোঁ ভিউটো। কি বুলি কয় জানে? এইটো কোৱালিটি টাইম বুলি কয়, কোৱালিটি টাইম উইথ মাই হাজবেণ্ড। কিন্তু ই বহুত আনৰোমেণ্টিক হয়, ক'তো গৈ ভাল নাপায়। বৰষুণ দিলে কয় বানপানী হ'ব, নাযাওঁ ওলাই। ৰ'দ দিলে কয় গৰমত প্ৰেছাৰ উঠিব। ইয়াৰ পৰা শান্তি নাই আৰু। আজি চুচৰাই মুচৰাই লৈ আনিছোঁ। বৰষুণ দিব বুলি ভাবি একদম চেণ্ডেল পিন্ধি আহিছিলোঁ, পূৰা চপ্পল পিন্ধি আহিছিলোঁ। ভাবিছোঁ ধুম ধুমকৈ বৰষুণ দিব, পানীত খোজকাঢ়িব লাগিব পাৰে গাড়ীৰ পৰা নমাৰ পিছত। একদম ৰেডি হৈ আহিছিলোঁ চেণ্ডেল টেণ্ডেল পিন্ধি, কিন্তু নাই, একো কাম নিদিলে। এতিয়া শুকান বতৰ, ফৰফৰীয়া হৈ থাকিলে। এয়াহে মোৰ কপাল। আহিছিলোঁ কফি খাবলৈ, কিন্তু বৰষুণটোতো নাইয়ে, গুচি গ'ল। 10 বাৰমান ক'লোঁ মই এতিয়ালৈকে বৰষুণটো নাই। তো যিহেতু বৰষুণটো নাই, ৰ'দ দিলে, তো সেইকাৰণে ভাবিলোঁ ঠাণ্ডাই খাই লওঁ এটা। তো সেইকাৰণে ঠাণ্ডাই চইচ কৰিলোঁ। এতিয়া কফি খোৱা বতৰ হৈ থকা নাই, এতিয়া আকৌ ঠাণ্ডা খোৱা বতৰে হৈ গ'ল। ঠাণ্ডা
কেতিয়াবা এনেকৈ কামৰ মাজতে এনেকৈ ওলাই আহি ভাল লাগে মানে এটা ব্ৰেক এটা লৈ আৰু অনবৰতে ব্যস্ত হৈ থাকিলেও মানে মাইণ্ডটো বহুত ফ্ৰাষ্ট্ৰেটেড হৈ যোৱা যায়তো তো মাজে মাজে এনেকৈ অকণমান ওলাই আহি একাপ কফি বা এটা ক'ল্ড ড্ৰিংক বা এটা কিবা এটা খাই অকণমান ঘূৰি আকৌ বেক কামত গুচি গ'লে তেতিয়া মনটো ফ্ৰেছ হৈ থাকে সেইটো মই ভাবোঁ সেইকাৰণে মই মাজে মাজে ব্ৰেক লৈ থাকোঁ চান্স পালেই সুবিধা পালেই মই অকণমান ওলাই আহোঁ অলপমান ইফালে ইফালে ঘূৰি তাৰ লগত কাজিয়া কৰি মই ভাল পাওঁ চ' এনেকৈ দিনবোৰ গৈ আছে সদায় চ' বাই বাই চি ইউ চে নো টু ড্ৰাগছ